হেল্ল' গাইজ, কি খবৰ? সকলোৰে নিশ্চয় ভাল আৰু মোৰো ভাল। প্ৰথমতে আপোনালোকক সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। সকলোৱে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ প্ৰথমেই। তাৰপিছত মই এতিয়া আছোঁ আমাৰ নিজৰ ঘৰতে থকা এটি ড্ৰেছৰ ভাণ্ডাৰ, যিবিলাক ড্ৰেছ মানে ভাওনাত দৰকাৰ হয় সেই ভাণ্ডাৰটোতে আছোঁ। মানে আমাৰ ঘৰত আছে ভাণ্ডাৰটো, আমাৰ ঘৰৰ ওচৰতে, ঘৰটো চালিলে আছে, এইখিনিতে ভাণ্ডাৰটো আছে। তাৰপিছত মই ভাবিলোঁ আজি ভাণ্ডাৰটোৰ ওপৰত ভিডিঅ' এটা বনাওঁ বুলি। কেনেকৈ ড্ৰেছ বনাই দেখুৱাবলৈ চেষ্টা কৰিম। পাপাহঁতে মাহঁতে বনাই আৰু ময়ো কেতিয়াবা লাগোঁ, কম পৰিমাণে, ইমান বেছি নহয়, লাগোঁ কেতিয়াবা ড্ৰেছত। আৰু ঠিক আছে, তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰিম। আৰু সকলোৱে যাতে ভিডিঅ' চাই থাকে আৰু ভিডিঅ'টো যাতে কোনো একদম স্কিপ নকৰিব, মানে একদম মজা লাগিব, ভাল পাব চাই সকলোৱে। মই আশা কৰিছোঁ ভাল পাব বুলি, আৰু ময়ো চেষ্টা কৰিম সকলোখিনি দেখুৱাবলৈ। ঠিক আছে, তেনেহ'লে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বেছি ডাঙৰ ড্ৰেছৰ ভাণ্ডাৰ নহয়, সৰু ভাণ্ডাৰে, কিন্তু তথাপিও মই ভাবিলোঁ অকণমান দেখুৱাবলৈ চেষ্টা কৰোঁ। আছে তথাপিও বৰ সৰু নহয়, বৰ বেছি ডাঙৰো নহয়। ঠিক আছে, তেতিয়াহ'লে আমি এইফালে এটা এটাকৈ মই বস্তু দেখুৱাম ক'ত কি থাকে। ঠিক আছে, আহকচোন, মই দেখুৱাই গৈছোঁ। এনেদৰে সোমাই আহিব লাগিব, সৰু বা ৰাস্তাটো সোমাই অহা ৰাস্তাটোৰ ভিতৰলৈ সৰু। এইফালে সোমাই আহি থাকিব লাগিব, আহি 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 এইফালে সোমাই আহি থাকিব। তাৰপিছত এইফালে আপোনাৰ ইয়াত ড্ৰেছবিলাক ৰখা হয়। ড্ৰেছ বাহিৰতো আছে, য'তে ত'তে ড্ৰেছ। এইফালে এইখিনি ড্ৰেছ ইয়াত ৰখা হৈছে, ইয়াতে ৰখা হৈছে ড্ৰেছ। আৰু এইফালে ওপৰত এইবিলাক মুকুটবিলাক ৰখা হৈছে, এইবোৰ মুকুট ওপৰৰ মুকুট ৰখা হয়। তাৰপিছত এইবিলাকতে ড্ৰেছ চেছ থাকে। আৰু এইটো ডাৰ্চত ড্ৰেছ চেছ কিবা কিবি চব এইবিলাকতে আছে। আৰু ৰ'ব, মই দেখুৱাই আছোঁ। এইবিলাক গদা, এইবোৰ গদা, ভাৱৰীয়া লোৱা গদা। তাৰপিছত এইফালে এইটো এটা ডাঙৰ বাকচ এটা আছে। এই বাকচটোত ড্ৰেছ ৰখা হয়। ড্ৰেছখিনি মানে ইয়াতো ৰখা হয়। দুটা আছে, এটা এইটো আৰু এটা বাহিৰত আছে, সেইটো দেখুৱাম বাৰু। এইটো মেইন মেচিন, ইয়াতে বেছিকৈ ড্ৰেছ বনোৱা হয়, মানে যিবিলাক কাটিং চাটিং কৰি মেলি বনোৱা হয়, ইয়াত বনোৱা হয়। তাৰপিছত এইফালে এইবোৰ মুকুট আছে। তাৰপিছত এইফালে এইবিলাক ড্ৰেছ, এইবোৰ গোটেই য'তে ত'তে ড্ৰেছ, এইবোৰ ড্ৰেছ। ৰাতি ভিডিঅ'টো বনোৱাৰ কাৰণে অলপ মোবাইলটো ইমান মানে দামী নহয় যে, অলপ কেমেৰাটো ভাল নহয়, তাৰপিছত এইটো মুকুট, এইটো যি টি ভাই আৰু ৰজা চজা কিবা কিবি পিন্ধে আৰু এইটো মুকুট। তাৰপিছত এটা কথা কওঁ, যদি কোনোবা এনেকুৱা ড্ৰেছৰ মানে ভাণ্ডাৰ থকা মালিক বা মানুহে, আপোনালোকে যদি কোনোবাই মোৰ ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন। মানে সকলোৰে ড্ৰেছৰ কাটিং বা ড্ৰেছৰ ষ্টাইলটো সকলোৰে বেলেগ বেলেগ, কাৰণ চবৰ লগত চবৰ কেতিয়াও নিমিলে। কোনোবাই ধৰক বেলেগকৈ বনাইছে, কোনোবা আকৌ তাতকৈ বেলেগ পচন্দকৈ বেলেগকৈ বনাইছে, মানে চবৰে বেলেগ বেলেগ। গতিকে কমেণ্ট কৰি জনাব আমাৰ লগত মিলিছে নাই। এইবোৰ ড্ৰেছৰ মণি, কোনটো এনেকুৱা চিষ্টেমত আহে, কোনটো আপোনাৰ দাম আছে নাজানো, দামটো কিমান। এইটো এনেকুৱা চিষ্টেমত আহে মণিটো, আপোনালোকে ভালকৈ পিন্ধি এডাল ভালকৈ লগাব লাগিব, লগাই লাহে ডেন্স কৰিব। যেনেকৈ নহওক, মই অলপ ড্ৰেছ বনোৱা দেখুৱাবলৈ চেষ্টা কৰিলোঁ, অকণমান দেখুৱালোঁ। মই আৰু বেছিকৈ দেখুৱাম, মানে ঘৰত পাপা নাই, পাপা থকা হ'লে মানে ড্ৰেছখিনি বনাই মেলাই মই পাপাই কৰি থাকোঁতে দেখুৱাব পাৰিলোঁহেঁতেন। মানে আজি দিনতে অলপ মই ভিডিঅ' কৰি থৈছিলোঁ ড্ৰেছ বনোৱা, ক'ম আৰু। এতিয়া ভাওনাত অলপ কমিছে, ঠাণ্ডা ছিজন আহিছে যে, এতিয়া ৰাস চাস আহিছে, ৰাসতো দৰকাৰ হ'ব। যেতিয়া ড্ৰেছ বনাব ভালদৰে, মই ভিডিঅ' কৰি ৰাখি থ'ম, আৰু মই পিছৰ ব্লগত আকৌ এটা ব্লগ ভালদৰে বনাম, তেতিয়া ব্লগত দেখুৱাবলৈ চেষ্টা কৰিম। ঠিক আছে, আহক আমি দুযোৰমান ড্ৰেছ চাই লওঁ। প্ৰথমতে এই কাপোৰটো প্ৰথম কাটি লোৱা হয় জোখত, ধৰা যিকোনো কাপোৰে, এইটো কাপোৰ বুলিয়ে নহয়, এইটো আমাৰ নীলা ৰঙৰ এভাগ ড্ৰেছ বনাই আছে, এইটো ৰোলেক্স কাপোৰ বুলি কোৱা হয়। আমাৰ ৰোলেক্সৰ এভাগ ড্ৰেছ বনাইছে, মানে এভাগ নহয়, বহুত বনাই আছে। খালি এভাগকে দেখুৱাই দিছোঁ আৰু কেনেকুৱানো চিষ্টেম হয়। এদিন মই ভালকৈ দেখুৱাম বাৰু। আজি অলপ দুৰ্ভাগ্য, মানে পাপাও ঘৰত নাই ভালকৈ দেখুৱাবলৈ, পাপা এফালে গ'ল, সেইবাবে মই ভালদৰে দেখুৱাব পৰা নাই। এইটো এনেদৰে কাটি লোৱা হয় ফাৰ্ষ্ট টাইম।
তাৰপিছত প্লাছ তাৰ লগত দিয়া হয় আপোনাৰ এইটো বক্ৰম বুলি কয়। এই বক্ৰম দিয়া হয়। এইটো বক্ৰম কাগজ নহয়, দেখাত কাগজ যেন লাগিছে কিন্তু এইটো বক্ৰম হয়। এইটো বক্ৰম, এইটো মানে আপোনাৰ কাপোৰ জাতীয় কিবা এটা মানে বক্ৰম বুলি কোৱা হয়। আৰু ইমানখিনি নাজানো মানে, পাপাই আহিলে বুজাই দিব পাৰিব এইখিনি। এইখন বক্ৰম। তাৰপিছত বক্ৰমৰ পিছত আহিব এইখন কাগজ, এইখন ডাঠ কাগজ, কাৰণ যিটো আৰ্ট পেপাৰ আমাৰ ব্যৱহাৰ কৰোঁ ছবি তবি আঁকিবলৈ, সেইটো আৰ্ট পেপাৰে হয়। এইটো আৰ্ট পেপাৰ 3 জাপনি দিয়া হয়। 4 জাপনি তলত একেবাৰে শেষত একেবাৰে পানী কাপোৰ দিয়া হয়। জানিছে চাগে প্ৰায়খিনিয়ে ড্ৰেছ কি বস্তু চিনি পায়, সকলোৱে চিনি পায়, তথাপিও মই অলপমান এনেই দেখুৱাইছোঁ আৰু। তাৰপিছত এই 3টা জাপনি দিয়াৰ পিছত আপোনাৰ চিলাই হ'ব, চিলাই কাপোৰ মৰা হ'ব, কাপোৰৰ ছাইডত পতি হ'ব, তাৰপিছত আৰু মণি চনি কিবা কিবি চিলোৱা হ'ব। আচলতে ড্ৰেছৰ যিটো কাটিং, মই সেই কাটিংটো আপোনালোকক অকণমান দেখুৱাম, অলপমান মানে ক'বলৈ চেষ্টা কৰিছোঁ। মানে কি হয়, প্ৰথমতে আপোনাৰ কাগজ দৰকাৰ হয়, তাৰপিছত বক্ৰম দৰকাৰ হয়, তাৰপিছত আপোনাৰ কাপোৰ মানে যেনেকুৱা ৰঙৰ, যিটো পচন্দৰ যিটো ৰঙৰ ড্ৰেছ বনাবলগীয়া হয় সেইটো ধৰণৰ কাপোৰ দৰকাৰ হ'ব। তাৰপিছত কাটিং কৰা হয় ফাৰ্ষ্ট টাইম। আমাৰ ড্ৰেছ মানে প্ৰথম কাটিং, হাতেৰে কেঁচিৰে কাটি ল'ব, তাৰপিছত কেঁচিৰে কাটি আপোনাৰ মেচিনত চিলাব, মেচিনত চিলাই প্লাছ মণি লগাব, মণি লগোৱাৰ পিছতহে ড্ৰেছ হয়গৈ। আৰু আমাৰ ড্ৰেছৰ যিখন ড্ৰেছৰ টেবুল য'ত ড্ৰেছ কাটে, সেই টেবুলখন আচলতে বাহিৰত আছে। সেই বাহিৰত টেবুলখন থকাৰ বাবে অলপ দেখুৱাবলৈ অসুবিধা আছে। মানে আমাৰ গোটেই ঘৰটো মানে পিছফালৰ ঘৰটো গোটেইটো ভাঙি থোৱা আছে। তাৰপিছত এইফালে অৱস্থা একেবাৰে বেয়া হৈ আছে। মই বেলেগ দিনাখন দেখুৱাম বাৰু, য'ত কাটিংটো মানে পাপাই কৰে, ত'ত বেলেগ দিনাখন দেখুৱাম। কিন্তু মই ড্ৰেছ এযোৰ পিন্ধি দেখুৱাই দিছোঁ, কেনেকুৱা হৈছে ক'ব। ড্ৰেছযোৰ এযোৰ নতুনকৈ বনাই আছে, বনাই শেষ হোৱাগৈ নাই, আৰু বহুত বাকী আছে। এই ড্ৰেছযোৰ বনাই আছে, এযোৰ বগা মণি, এইবিলাক মানে আমাৰ এইটো আচলতে কি হয়, এই মণিবোৰ এক্সট্ৰাকৈ আহে, এইবোৰ চব এক্সট্ৰাকৈ আহে। ঘৰত খালি আপোনাৰ ফিটিং কৰিব লাগিব, কাটিং কৰিব লাগিব। কাটিং কৰাৰ আগত মই দেখুৱালোৱে কেনেকৈ কাটিং কৰে, কাটিং কৰি কি দিয়ে চব দেখুৱালোৱে। তাৰপিছত এইবোৰ মণি চিলাই আমাৰ নবৌৱে কৰে এইবিলাক কাম। নবৌ মা লাগে আৰু পাপাও লাগে, পাপাটো মেইন আৰু পাপা মেইনকৈ লাগেই। তাৰপিছত এইবিলাক মণি চনি চিলোৱা হয়, এক্সট্ৰাকৈ মণি আহে। এইবিলাকৰ দাম বহুত, কিন্তু নাজানো, পাপা আহিলে এদিন বুজাই দিব সকলো। মই বনাম আকৌ নতুনকৈ ব্লগ এটা, কোনবিলাকত মণি কিমান দাম মই ক'ম। ঠিক আছে, চাই দেখক আৰু কিবা কিবি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চ' সকলোৱে দেখিছে ড্ৰেছৰ ভাণ্ডাৰ, মই অলপকৈ হ'লেও দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত আৰু কি দেখুৱাবলগীয়া আছে, আৰু এইফালে এইবিলাক কিবা কিবি ধেনু চেনু আছে, এইবোৰ ওপৰত কিবা ধেনু চেনু কিবা কিবি আছে। তাৰপিছত ওপৰত মুকুটো ওলমাই থৈ, ওপৰত আছে মুকুট, তলতো আছে, য'তে ত'তে ড্ৰেছ আছে। আৰু অলপ মিনিমাম দিব পৰা হয়, একেলগে 10-12খন ভাণ্ডাৰলৈ আমাৰ ড্ৰেছ দিব পৰা হয়, মানে হৈ আছে। আজিকালি প্ৰায় ঘৰতে বনাই। প্ৰথম কিনি আনিছিলে, আমাৰ প্ৰথম ড্ৰেছ ভাণ্ডাৰ কিনি আনিছিলে হেৰিয়ৰ পৰা, ড্ৰেছ কিনিছিলে মানে যোৰহাট সূৰ্য ভাণ্ডাৰৰ পৰা। প্ৰথম গুৰু সেয়াই ক'বলৈ গ'লে। তাৰপিছত এতিয়া আমি নিজে ঘৰতে কৰিবলগীয়া হৈছে, মানে ঘৰত কৰি লোৱাৰ প্ৰফিটটো বেছি হয়। চ' আমাৰ ড্ৰেছ ভাণ্ডাৰ নামটো হৈছে দয়াল কৃষ্ণ চম্পক সূৰ্য পোচাক ভঁৰাল। দয়াল কৃষ্ণটো মোৰ নাম, তাৰপিছত চম্পকটো মোৰ দাদাৰ নাম। চ' সূৰ্য য'ৰ পৰা আনিছিলোঁ পোচাক ভাণ্ডাৰ, তাৰ সূৰ্য ভাণ্ডাৰ যে নামটো, সেইকাৰণে সূৰ্য ভাণ্ডাৰ নাম দিয়া হ'ল। চ' এয়াই আমাৰ ড্ৰেছৰ ভাণ্ডাৰ সৰু হ'লেও, বা ভিডিঅ'টোত সকলোখিনি দেখুৱাব নোৱাৰিলোঁ, কিন্তু যিমানখিনি দেখুৱালোঁ অলপ চেষ্টা কৰিলোঁ দেখুৱাবলৈ। যদি ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে লাইক কমেণ্ট কৰি এইবিলাক জনাব।